হে গাইজ স্বাগতম জনাইছোঁ ৰশ্মিতা লাইফষ্টাইল ইউটিউব চেনেলটিলৈ আৰু এতিয়া মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি গোমধানৰ সৰু এটা ৰেচিপি এইটো কৰ্ণ চাট মানে মই এইমাত্ৰ আহি পাইছোঁহে কামৰ পৰা আৰু বহুত বেছি ভোক লাগিছিলে মই ভাত খালোঁ কিন্তু ভাত খোৱাৰ পিছতো কিবা এটা মানে খাবলৈ মন গৈ আছে আজি বতৰটো খুবেই বেছি সেমেকা বৰষুণ দিছিলে অলপ এতিয়া বৰষুণ দিয়া নাই হ'লেও মানে সেমেকা তো মানে এইখিনি সময়ত কিবা এটা চটপটি খাবলৈ খুবেই বেছি মন যায় আৰু কৰ্ণটো আৰু বৰষুণ বতৰত সেমেকা বতৰত কৰ্ণটো ক'বই নালাগে আৰু মই এতিয়া গোমধানখিনি বইল কৰি ৰেডি কৰি থৈছোঁ বলক তেতিয়াহ'লে মই ডাইৰেক্ট আপোনালোকক বইল গোমধানৰ পৰাই আৰম্ভ কৰোঁ ভিডিঅ'টো চাই লোৱা কৰ্ণ অৰ্থাৎ গোমধানটো মই এতিয়া লৈ লৈছোঁ এনেইতো পেকেটৰ লগত বনায় মাষ্টাৰ চেফ বা বেলেগ ৰেচিপিবোৰত কিন্তু মই যিটো মানে গোটা গোমধান আপোনালোকে ফহিয়াব আৰু এতিয়া চাই থাকক মই কেনেকৈ ইমান ধুনীয়াকৈ ফহিয়াই দেখুৱাম আপোনালোকক অকণমান টান যেন লগা কাৰণে মই গোটেইখিনি গুচাই লৈ গোটেইখিনি আৰু অলপ এটা চিটি মাৰি দিলোঁ সিজাই দিলোঁ এতিয়া আৰু বেছি কোমল হৈ গ'ল এয়া চাওক কিমান ধুনীয়াকৈ সিজি গৈছে দেখিছে নহয় এয়া বলক তেতিয়াহ'লে মই চাট পাপৰি বনাবলৈ কাৰণে অলপমান গৰম কৰি লওঁ টাৱাখনত এইখিনি হৈছে কৰ্ণ চাটৰ ইনগ্ৰিডিয়েণ্টখিনি ইয়াত আছে মই অলপমান ভুজিয়া লৈছোঁ আৰু চিপছ লৈছোঁ কটা বিলাহী নিমখ চাট মছলা ৰেড চিলি ধনিয়া পাউডাৰ কটা জলকীয়া অলপমান পিঁয়াজ আৰু এটা নেমু আৰু এইবাৰ মই কৰ্ণ চাট বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ অলপমান বাটাৰ লৈছোঁ আৰু এতিয়া এই বাটাৰখিনি মই কৰ্ণখিনিৰ লগত ভাল কৰি মিক্স কৰি ল'ম ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া মই ইয়াত দিম অলপ আগত কাটি থোৱা বিলাহী আৰু ইয়াত কটা বিলাহী দিছোঁ পিঁয়াজ দিছোঁ তাৰপিছত এনেকৈ সকলোখিনি ইনগ্ৰিডিয়েণ্ট মই অলপকৈ দি যাম এতিয়া জলকীয়া দিছোঁ আৰু এয়া বাকী ৰৈ যোৱা বিলাহী অলপমান দি লৈছোঁ তাৰপিছত এতিয়া ধনিয়া পাত কাটি থোৱাখিনি দি দিছোঁ তাৰপিছত ৰেড চিলি গুড়ি চাট মছলা নিমখ এইখিনি সম্পূৰ্ণৰূপে দি লৈ ইয়াক এতিয়া ভাল কৰি গোটেইখিনিকে মিক্স কৰি ল'ম নেমুটো অলপমান চেপি দিছোঁ আৰু পাৰিলে গোটেই নেমুটোৱে দিব কিয়নো অকণমান টেঙা হ'লে মানে এই চটপটিত টেঙা হ'লে মানে বেছি ভাল লাগে আৰু সেইবাবে আপোনালোকে যোনে যিমানটো সোৱাদ অনুসৰি খাব বিচাৰে তো আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে আৰু এতিয়া মই ভুজিয়া চিপছ এইখিনি অলপমান ভাঙি পানি মিক্স কৰি দিছোঁ চাওক কিমান সৰহ হৈ গৈছে আৰু এয়া হৈ গ'ল আমাৰ কৰ্ণ চাট ৰেডি মিক্স কৰি লোৱা কৰ্ণ চাটখিনি এতিয়া বাতি এটা ধুনীয়াকৈ সজাই লৈছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যদি চেনেলটো নতুন তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিহে যাব আৰু এবাৰ ট্ৰাই কৰি চাব আপোনালোকৰ নিশ্চয় ভাল লাগিব এই সেমেকা বতৰত কৰ্ণ চাট খাই